অনলজ্যোতি বৰদলৈৰ পিতৃ প্ৰতাপ বৰদলৈ নহয় হয় কল ৰেকৰ্ডিংটোত যে আপোনালোকে শুনিছে মই তোৰ পাপাই কৈছো বুলি যে কৈছিল সেইজন কিন্তু অনলজ্যোতি বৰদলৈৰ পিতৃ নহয় মই পিতৃ নহয় বুলি ডাঠিকৈ এটো কাৰণে ক'ব পাৰিছো কিহৰ কাৰণে সেই প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈৰ পিতৃ নহয় হেয়া কথা মই আপোনালোকক কম আপোনালোকে ভিডিওটো চাওক ভিডিওটো চালে আপোনালোকে গম পাব যে আসলে কিহৰ কাৰণে প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈৰ পিতৃ নহয় বুলি কৈছো আৰু একেবাৰে সত্য কথা যে প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈৰ পিতৃ নহয় আৰু কেতিয়াও হ'ব নোৱাৰে মই এনেই কোৱা নাই তাৰ ওপৰত তথ্য আছে আপোনালোকে ভিডিওটো শেষলৈকে চাওক গোটেইখিনি কথা আপোনালোকে গম পাব গম পোৱাৰ পিছত নিজে আপোনালোকে উপলব্ধি কৰিব পাৰিব যে সঁচাকে প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈৰ পিতৃ নাছিল সন্তান জন্ম দিলে কোনো পিতৃ মাতৃ হয় নুঠে পিতৃ মাতৃ হল বাবে তেওঁলোকৰ যে সকলো কথাই শুদ্ধ তেওঁলোকে মিছা কথা এটাকো যদি সঁচা কথা বুলি কয় তেওঁলোকে সেই কথাটো যে আমি মানি লম তেনেকুৱা নহয় পিতৃ মাতৃ সকলো ফালৰ পৰা শুদ্ধ কেতিয়াও হ'ব নোৱাৰে পিতৃ মাতৃ হলে সন্তানৰ যি দায়িত্ব সেই সন্তানৰ দায়িত্ব পালন কৰিব পাৰিব লাগে পিতৃ মাতৃ হোৱাৰ লগে লগে সন্তানৰ যি তেওঁলোকৰ যিধৰে প্ৰত্যেকটো ক্ষেত্ৰতে সন্তান যেতিয়ালৈকে তেওঁলোকৰ উপযুক্ত হৈ নুঠে তেওঁলোকে যেতিয়ালৈকে চিন্তা চৰ্চা কৰিব পৰাকে তেওঁলোকৰ জ্ঞান বুদ্ধি যেতিয়ালৈকে উদয় নহয় তেতিয়ালৈকে তেওঁলোকক ভাল জ্ঞান দিয়া ভাল শিক্ষা দিয়াটো দায়িত্ব কেৱল পিতৃ মাতৃৰ আৰু এই সময়খিনিত এনেকুৱা বহুত তেনেকুৱা ঘটনা দেখো যি পিতৃ মাতৃয়ে নিজৰ সন্তানক ডাষ্টবিনত পেলাই থৈ যায় নিজৰ সন্তানক কৰবাত এৰি থৈ গুচি যায় নিজৰ সন্তানৰ প্ৰতি মায়া মোহ নাই কৰবাত ডাষ্টবিনৰ ভিতৰত পেলাই থৈ কিনে গুচি যায় তাৰ পিছদিনাখন আৰক্ষী আহি সেই সন্তান সেই ল'ৰা ছোৱালীবোৰ উদ্ধাৰ কৰে তেনেকৈ বহু ল'ৰা ছোৱালী ডাঙৰ হয় সেই ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ পিতৃ মাতৃকে ভগৱান বুলি ভাবিব নেকি তেওঁলোকৰ পিতৃ মাতৃক ভগৱান বুলি ভাবিব লাগে নেকি যে যি পিতৃ মাতৃয়ে সেই সন্তানৰ প্ৰতি কোনো মৰম নাই দয়া নাই কোনো ভাল পোৱাই নাই আৰু সেই পিতৃ মাতৃক কি সন্মান কৰিব লাগে তেওঁলোকৰ পিতৃ মাতৃক সন্মান কৰিব সেই ল'ৰা ছোৱালীসকলে কেতিয়াও নকৰে অনলজ্যোতি বৰদলৈ আৰু প্ৰতাপ বৰদলৈ কথাটো মই এটো কাৰণে ক'ব বিচাৰিছো আপোনালোকে গমেই পাইছে যে তেওঁলোকৰ মেইন সূত্ৰপাতটো কিহৰ কাৰণে হৈছিল যে অনলজ্যোতি বৰদলৈ পিছ মুহূৰ্তত কৈছে কল ৰেকৰ্ডিংটো ভাইৰেল হোৱাৰ পিছত যে তেওঁৰ পিতাক তেওঁৰ দেউতাক যি প্ৰতাপ বৰদলৈ খুব সুৰাপান কৰিছিল নিচাত মত্ত হৈ আছিল নিচাত মত্ত হৈ তেওঁলোকক অত্যাচাৰ কৰিছিল তেওঁ প্ৰথমা পত্নী ঘৰৰ পৰা বাহিৰ কৰি দিছিল অনলজ্যোতি বৰদলৈ ঘৰৰ পৰা বাহিৰ কৰি দিছিল যদি সঁচা অৰ্থত এজন পিতৃৰ গুণ তেওঁৰ দেহত থাকিব লাগে যদি সঁচাকে তেওঁ এজন পিতৃ তেতিয়াহ'লে সেই পিতৃজনে কেতিয়াও নিজৰ সন্তানক তেনেকুৱা অত্যাচাৰ নকৰে সেইটো কাৰণে মই ক'ব বাধ্য হৈ পৰিছো যে প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈ পিতৃ নহয় কেৱল নামত পিতৃ হ'লেই নহ'ব সন্তান জন্ম দিলে অনলজ্যোতি বৰদলৈক জন্ম দিলেই বাবে প্ৰতাপ বৰদলৈ পিতৃ হ'ব নোৱাৰিব পিতৃ হ'বলৈ হ'লে পিতৃৰ সেই গুণখিনি অনলজ্যোতি প্ৰতাপ বৰদলৈ তাত থাকিব লাগিছিল আৰু যদি সেই গুণখিনি প্ৰতাপ বৰদলৈ তাত থাকিল হয় তেতিয়াহ'লে আজি অনলজ্যোতি বৰদলৈ সাংবাদিকসকলৰ ওচৰত আহি তেওঁৰ মনৰ ক্ষোভবোৰ এনেকৈ উজাৰিব নালাগিল হয় তেওঁৰ মনৰ দুখৰ কথা তেওঁলোকক সেই সময়খিনিত কিদৰে ঘৰৰ পৰা বাহিৰ কৰি দিছিল তেওঁৰ মাকক তেওঁৰ বায়েকক কেনেকৈ ঘৰৰ পৰা বাহিৰ কৰি দিছিল সেই কথাবোৰ আজি সংবাদ মাধ্যমৰ আগত তেওঁ ক'ব নালাগিল হয় কেৱল জন্ম দিছে বাবে পিতৃৰ উপাধিটো লোৱাটো কিন্তু একেবাৰে ভুল যদিহে নিজৰ সন্তানৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰে আৰু সেইটো কাৰণে মই কৈছো যে প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈ কিন্তু পিতৃ হোৱাৰ যোগ্য নহয় পিতৃ নহয় কেৱল ফোনত জীৱনৰ শেষৰ সময়ছোৱাখিনিত প্ৰথমৰ পৰা সেই সময়খিনি নিবিচাৰিলে জীৱনৰ শেষৰ সময়খিনিত আহি কৈছে যে মই তোৰ পাপা মোৰ ওচৰলৈ এবাৰ সেইখিনি সময়ত নিজক পিতৃ বুলি চিনাকি দি লাভ নাই যদি প্ৰথম অৱস্থাত তেওঁলোকে যিখিনি সময়ত জীৱনত ষ্ট্ৰাগল কৰি আছিল যিখিনি সময়ত তেওঁলোকক সহায়ৰ প্ৰয়োজন যিখিনি সময়ত তেওঁলোকক ছাপোৰ্টৰ প্ৰয়োজন সেই সময়খিনিতে যদি অনলজ্যোতি বৰদলৈহঁতৰ লগত যদি তেওঁৰ পিতৃ প্ৰতাপ বৰদলৈ যদি নাছিল সেইখিনি সময়ত যদি খেতি পঠিয়াব পাৰিছিল জীৱনৰ শেষৰ সময়ছোৱাখিনিত কেৱল সন্তানটো জন্ম দিছো কাৰণে মই পিতৃ বুলিকে নিজক চিনাকি দিয়াটো কিন্তু বহুত ডাঙৰ ভুল মই কোৱা কথাখিনি হয়নে নহয় আপোনালোকে নিজেই এবাৰ কওক বহুতো বৰ্তমান সময়ত দেখা পাও যে বহুতো নিচাত মত্ত হয় কাৰণ বৰ্তমান সময়ত এই এটা আমাৰ সমাজৰ ব্যাধি বুলি ক'ব লাগিব যে নিচাসক্ত হয় বহু মানুহে তেওঁলোকৰ নিজৰ সন্তানক নিজৰ পত্নীক সকলোকে ঘৰৰ পৰা উলিয়াই দিয়ে হত্যা কৰে নিজ খোৱাপাতিতে হত্যা কৰি থৈ গুচি যায় নিচাৰ মত্ত হৈ তেওঁলোকে গমেই নাপায় যে আচলতে তেওঁলোকে কাক হত্যা কৰিছে নিজৰ সন্তানক হত্যা কৰে গলত চেপি নিজৰ পত্নীক মাৰি পেলাই দিয়ে গতিকে সেই সকলকো কোনোবাই পিতৃ বুলি চিনাকি দিব সেই সকল পিতৃকো কোনোবাই সন্মান কৰিব সেই সকল সন্মানৰ যোগ্য কেৱল পিতৃকে ইয়াতে মই দোষাৰোপ কৰিব যোৱা নাই বৰ্তমান পিতৃ মাতৃ সকলে বহু মাতৃও তেনেকুৱা আছে যি মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি কোনো ধৰণৰ মায়া মোহ নাথাকে নিজৰ সন্তানৰ প্ৰতি মায়া মোহ নাথাকি নিজৰ স্বামী থকাৰ পিছতো নিজৰ সন্তান থকাৰ পিছতো নিজৰ সন্তান ডাঙৰ হোৱাৰ পিছতো আন কাৰোবালৈ গুচি যায় আন বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাম তেওঁলোকে কৰে তেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু সেই নাৰীসকলকে সন্মান কৰাৰ দৰকাৰ সেই সন্মান কৰা দৰকাৰ নেকি গতিকে সন্মান কৰিবলৈ হলে তেওঁলোকে সন্মানৰ যোগ্য হ'ব লাগিব যেতিয়া সন্মানৰ যোগ্য হ'ব তেতিয়া সন্মান নিজে কৰা হ'ব সন্মান সকলোৱে কৰিবই
গতিকে সন্মান পাবলৈ হলে সিমানখিনিলৈ যোগ্যতা থাকিব লাগিব যে আসলে সন্মান পাবৰ কাৰণে কিমানখিনি যোগ্যতা থকা দৰকাৰ সেইখিনি যোগ্যতা সন্মান পাবলৈ হলে থাকিব লাগিব হয় নে নহয় বাৰু আপোনালোকে নিজেই কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন গতিকে এই ঘটনাবোৰ দেখা পোৱাৰ পিছত এই কথাবোৰ নকৈ নোৱাৰা হৈ পৰিছো কাৰণ হয় তেওঁ অনলজ্যোতি বৰদলক জন্ম দিছে সেই হিচাপত তেওঁ পিতৃ কিন্তু দায়িত্ববোধত তেওঁ পিতৃ হ'ব নোৱাৰিলে আৰু পিতৃ হ'ব নোৱাৰিলে বাবে জীৱনৰ শেষৰ সময়ছোৱাখিনিতো তেওঁ অনলজ্যোতি বৰদলৈৰ পৰা নিজৰ পুত্ৰৰ পৰা কাষত সেই যি সাপোৰ্টখিনি নাপালে শেষৰ সময়ছোৱাখিনিত নিজ চকু দি নিজৰ নাতিনিক নিজৰ পুত্ৰক এবাৰৰ বাবে দেখা নাপালে কাৰণ সেই পুত্ৰই মনত খুব ৰাখিছে মনত পঢ়ি বহুতে কমেন্ট বক্সত কমেন্ট কৰি আছে যে নিজৰ পিতৃক যিহেতু জন্ম দিয়াৰ কাৰণে এবাৰৰ বাবে হলেও দেখা দিব লাগিছিল এবাৰ হলেও কাষত থিয় দিব লাগিছিল এনেকুৱা ধৰণৰ বিভিন্ন কথাবোৰ লিখিছে কিন্তু যিজনে ভুক্তভোগী সেইজনেহে গম পায় কিমান কষ্টত জীৱন নিৰ্বাহ কৰিবলগীয়া হয় তেনেকুৱা যদি ৰাগিয়াল বস্তু সেৱন কৰা অত্যাধিক ৰাগিয়াল বস্তু সেৱন কৰি ঘৰত অত্যাচাৰ কৰা মানুহ এজন যদি ঘৰত থাকে যিসকল ভুক্তভোগী তেওঁলোকে আচলতে গম পায় কিমান কষ্টৰে জীৱনটো পাৰ কৰিবলগীয়া হয় গতিকে তেনেবোৰ ব্যক্তি থকাই নথকাই মানে সমান এতিয়া প্ৰতাপ বৰদলৈ অনলজ্যোতি বৰদলৈৰ কাৰণে ক'বলৈ যদিও বে ঠকাই নথকাই সমান কেৱল নামতহে তেওঁ মানুহজন আছে কামত তেওঁ কোনো ফালৰ পৰাই নাছিল গতিকে কিমান খুব আছিল অনলজ্যোতি বৰদলৈ মনত আৰু অৱশেষত তেওঁ এতিয়া যিহেতু তেওঁ নিজৰ মাতৃৰ লগত একেলগে থাকিব পাৰিছে হয়তো পিতৃকো ৰাখিব পাৰিলে হয় তেওঁ পিতৃক কিহৰ বাবে ৰখা নাছিল তেওঁ পিতৃক শুশ্ৰূষা কৰিব পৰা দায়িত্ব তেওঁৰ কি সিমানখিনিলৈকে ক্ষমতা নাছিল নেকি তেওঁৰ মাতৃক যিহেতু এইখিনি সময়ত তেওঁ শুশ্ৰূষা কৰি আছে মাতৃ তেওঁ বিভিন্ন ধৰণৰ বেমাৰ তেওঁ ভুগি আছে সেইবোৰ চিকিৎসা কৰি আছে পিতৃক কিহৰ বাবে তেওঁ এলাগি কৰিছিল নিশ্চয় কিবা নহয় কিবা এটা কাৰণ থাকিব লাগিব এতিয়া যেহেতু প্ৰতাপ বৰদলৈ আমাৰ মাজত নাই তথাপিও কিন্তু কিছুমান কথা আমি ক'বই লাগিব আৰু সেইবোৰ কথাৰ পৰা আমি শিকাটো বহুত দৰকাৰ আৰু যদি আমি এই কথাবোৰ নিহিকো আমি যদি এনেকুৱা চিন্তা চৰ্চাবোৰে যদি আমাৰ মাইণ্ডত আমি লৈ যদি ঘূৰি ফুৰো তেতিয়াহ'লে আহি থকা সময়খিনিত কিন্তু আৰু বহুত এনেকুৱা ঘটনাবোৰ হৈ থাকিব আৰু এনেকুৱা ঘটনাবোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সকলোৱে সাৱধান হোৱাটো দৰকাৰ সতৰ্ক হোৱাটো দৰকাৰ আৰু এনে বিশেষকৈ নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰা অত্যাধিক বহুতে নিচা কৰে তেওঁলোকে নিচা কৰি আহি বিন্দাস শুই থাকে তেওঁলোকে চিন্তাবোৰ দূৰ কৰিবৰ কাৰণে নিচা কৰে বা কাৰোবাৰ টোপনি ভাল নহয় তাৰ কাৰণে তেওঁলোকে বহুতে নিচা কৰে কিন্তু অত্যাধিক নিচা কৰে যিসকলে নিজৰ ঘৰখন শেষ কৰি দিয়ে নিজৰ ঘৰৰ হা সম্পত্তি মাটি বাৰী সকলো বেছি শেষ কৰি দিয়ে সেই সকল ব্যক্তিক কিন্তু নাকি লগাব পৰাকৈ ক্ষমতা থাকিব লাগে সেই সকল ব্যক্তিক কিন্তু নাকি লগাব লাগে সেই সকল ব্যক্তিক যদি সেই সময়খিনিতে যদি শুধৰণি কৰা নাযায় সেই সময়খিনিত যদি তেওঁলোকৰ অত্যাচাৰবোৰ সহ্য কৰি থকা যায় অত্যাচাৰবোৰ সহ্য কৰি যদি আপুনি যদি মুখেৰে মাত নামাতে আহি থকা সময়খিনিত কিন্তু ঘৰখন যিখন ঘৰৰ কাৰণে আমি সপোন দেখো ভাল এখন ঘৰ ভাল এটা পৰিয়াল একো নহব সকলো চুৰমাৰ হৈ যাব গতিকে সমাজত এই নিচাবোৰে এনেকৈ কিন্তু ধ্বংস কৰি আহিছে যেহেতু অনলজ্যোতি বৰদলৈ তেওঁ কৈছিল তে পিতৃয়ে নিচা কৰিছিল নিচাযুক্ত দ্ৰব্যবোৰ গ্ৰহণ কৰিছিল সেই কথাবোৰ কৈছে গতিকে সেই কাৰণে এই কথাখিনি মই আপোনালোকৰ মাজত ক'বলৈ বাধ্য হৈ পৰিছো বাকি আপোনালোকে এবাৰ নিজেই ভাবক মই কোৱা কথাখিনি সত্য হয় নে নহয় মই যিখিনি কথা কৈ আছো সেইখিনি সত্য হয় নে নহয় কেৱল সন্তান জন্ম দিলে কাৰণে তেওঁলোক পিতৃ মাতৃ নামত হ'ল বাবে যে তেওঁলোকৰ প্ৰত্যেকটো কথাই শুদ্ধ হ'ব তেওঁলোকৰ সকলো সময়তে যে তেওঁলোকৰ কাষত থাকিব তেনেকুৱা নহয় তেওঁলোকে যদিহে সেইখিনিলৈকে সন্তানক উপযুক্ত কৰে সেইখিনিলৈকে সন্তানৰ দায়িত্ব তেওঁলোকে ল'ব পাৰে তেতিয়াহ'লে সেই সকল পিতৃ মাতৃ মানে সন্মানৰ যোগ্য তেওঁলোক ভগৱান তুল্য তেওঁলোকক ভগৱান বুলি গণ্য কৰিবই লাগিব কিন্তু সকলোৱে তেনেকৈ উপযুক্ত নহয় তেনেকৈ বহু পিতৃ মাতৃয়ে নিজৰ সন্তানক তেনেকৈ অত্যাচাৰ কৰি পৃথিৱীখনত এৰি থৈ গুচি যায় আলৈ আথানি কৰি বাকি আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ নমস্কাৰ